আজি ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ খবৰ ভালেই। আজি দেখিছেই নহয় গোটেইবোৰ ওলাইছোঁ তেজপুৰলৈ। মা অফিচত অলপ কাম আছে, কামখিনি হয় মানে আমি ফুৰিম আৰু আজি বতৰটো ইমান এটা ভাল নহয় আৰু কলৈ যাম আপোনালোককো দেখাম। ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি আহি পেলাই এতিয়া মিছন চাৰিআলি আহি পাই গ'লোঁ আৰু এইফালে মা বাবাকো নমাই দিলোঁ। আৰু মা ভালকৈ অকণমান খোজকাঢ়িব নোৱাৰে, মানে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, তেতিয়াৰ পৰা অলপ খোজকঢ়াত অসুবিধা হয় আৰু বাবাই ধৰি লৈ গৈ আছে। আৰু এই আমি ফাৰ্ষ্টতে আহিলোঁ মা ভৈৰৱী মন্দিৰ চাবলৈ। আগতেও বহুবাৰ আহিছোঁ, আকৌ এতিয়া ইহঁতক অকণমান ফুৰাব লৈ আহিছোঁ কাৰণ বাও আহিছে ধেৰ দিনৰ মূৰত, তাইকো অকণমান ফুৰাই আনিলোগৈ। আৰু ইফালে আমি ধূপ ধূনা ঘৰৰ পৰা লৈ অহা নাছিলোঁ কাৰণে ইয়াতে কিনি ল'লোঁ। এই মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। যেনিব ইফালে বা আৰু এইকেইটা আমাৰ আগত গৈ আছে। এতিয়া আমি নদী কাষলৈ আহিছোঁ চাবলৈ। দেখাই আছোঁ ৰ'ব আপোনালোককো। আৰু কি ধুনীয়া চাওক গোটেই পৰিৱেশটো। ঐ মনুক ধৰিবা। এই দাদা আৰু আমাৰ সিহঁতকেইটা আৰু এইখন ব্ৰহ্মপুত্ৰখন। আৰু এতিয়া আমি আহিছোঁ ক'ল পাৰ্কলৈ। গেটখন দেখি হয়তো বহুতে চিনিয়েই পাইছে। আৰু আমি এতিয়া সিহঁতক অকণমান সময় খেলাম আৰু ইফালে দাদা বৌহঁতে টিকেট লৈ আছে আৰু ইফালে আমাৰ টিকলিজনীক মই ইফালে লৈ পেলাই সিফালে লৈ ফুচলাই আছোঁ কাৰণ তাই কোচৰ পৰা নামিলেই দৌৰ মাৰিব। এতিয়া আমি কি খেলিম? ঝুলনা খেলিম। আৰু এতিয়া আমি ক'ল পাৰ্কৰ ভিতৰলৈ আহি আছোঁ। কি কৰোঁ আৰু পোৱালিকেইটাই খেলিব, আমি এনেই অকণমান ইফালে সিফালে ঘূৰিম চাম। আৰু এইফালে আমাৰ বৌ ভিডিঅ' কৰি আছে। দুইজনীয়ে একেলগে কৈছোঁ ভিডিঅ' কৰি আছে বুলি। আৰু এই পোৱালীবিলাকে খেলি আছে আৰু আমাৰ এইকেইটা একদম খেলিবৰ কাৰণে দৌৰিছে চাওক। আৰু এটা দৌৰিছে। সিহঁতে দেখি মানে কি খেলিম কি নেখেলিম এনেকুৱা লাগিছে। মুনুৱে ভয় কৰিছে আহিবলৈ। আহা মুনু আহা। এইবাৰ ভাইটি আহিব। আহা। বেয়া বৰষুণ দিছে তথাপিতো ইহঁতে মানে খেলিবই আৰু বহুত পোৱালি আছে খেলি আছে। মানে বতৰো বেয়া, বৰষুণ দিছে আৰু আমাৰ এইকেইটা ঝুলনা খেলি আছে। এইকেইটা হাই কৰি দিয়া, মানে হাই কৰি দিয়া। সেইকাৰণে ছাতি লৈ ল'লোঁ। আৰু আমাৰ ইহঁতকেইটা চাওক ক'ত উঠিছে, ইমান বদমাছ কৰিছে নহয়। আৰু এজনী সৰু পোৱালি দেখাই আছোঁ ৰ'ব চাব দেই। সেইজনী এই ঝুলনা খেলি আছে সৰু পোৱালি।
ইয়াতে বৰষুণ দিলে সেইকাৰণে আমি বেছি চোৱাই নহ'ল। এতিয়া ঘৰলৈ যামগৈ আৰু বৰষুণ ইমান টান নহয় মানে খিচখিচকৈ আহিছে আৰু পোৱালিকেইটা ভিজে বুলি ভয়ো লাগে, সেইকাৰণে বেছি নুঘূৰোঁ আৰু এতিয়া যামগৈ আমি। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন। এটা কথা বেয়া লাগিছে মানে পোৱালিকেইটাই ভালকৈ খেলিবই নাপালে। সিহঁতে ইমান খেলিম বুলি আশা কৰি আহিছিলে আৰু বৰষুণ দি দিলে, সেইবাবে খেলাই নহ'ল। আৰু এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ। আৰু এতিয়া আমি হোটেললৈ আহিলোঁ খাবৰ কাৰণে। চবৰে ভোক লাগিছিলে, পোৱালিকেইটাৰো ভোক লাগিছিলে। পৰঠা খালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নেক্সট আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।